আজি 19 ছেপ্টেম্বৰ তাৰিখে যোৰহাট জিলাত হৈ যোৱা ক্লাছ 9ৰ মেথছৰ পৰীক্ষাৰ প্ৰশ্নকাকতখন মই লৈ আহিছোঁ। তোমালোকে ইয়াৰ প্ৰশ্নসমূহ যিখিনি MCQ আছে সেই MCQসমূহ তোমালোকে সমাধান কৰিবলৈ চেষ্টা কৰিবা আৰু এনেকুৱা যিখিনি সিমিলাৰ টাইপৰ MCQ আছে বুকত সেইখিনি চাই যাবা। বাকি যিখিনি কুৱেশ্যন আছে সেইখিনি তোমালোকে সলভ কৰিবলৈ ট্ৰাই কৰিবা আৰু যদি কিবা ডাউট থাকে তেতিয়াহ'লে মোক কমেণ্ট ছেকশ্যনত জনাবা।